নমস্কাৰ দোস্ত, মই সুনীল আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে কিদৰে বৰ্তমান ভাৰতে কৰোনা ভাইৰাছত সংক্ৰমিত ব্যক্তিসকলক কোনবিধ ভেকচিন ব্যৱহাৰ কৰি আৰোগ্য কৰি তুলিছে। গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কমেণ্ট কৰক। এতিয়া পৰীক্ষা নহয় উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অবিহনে দ্বাদশ শ্ৰেণীলৈ উন্নীত হ'ব সকলো ছাত্ৰ ছাত্ৰী। অতি শীঘ্ৰে শিক্ষা সংসদে এই সন্দৰ্ভত কৰিব আনুষ্ঠানিক ঘোষণা। লকডাউনৰ সময়তে বিজেপিৰ নেত্ৰী ঘৰত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা। আটক কৰে বিজেপিৰ নেত্ৰীৰ স্বামীসহ 10জন লোক। এতিয়া সমগ্ৰ দেশজুৰি চলি আছে লকডাউন। সকলোৱে এতিয়া আবদ্ধ হৈ আছে ঘৰৰ ভিতৰতে। সেই সময়তে শিৱসাগৰৰ বিজেপি নেত্ৰী মীনাক্ষী দত্তৰ ঘৰত আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযানত বিজেপি নেত্ৰীৰ বাসগৃহৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা। আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অবৈধ সুৰাখিনি জব্দ কৰাৰ লগতে আটক কৰে বিজেপিৰ নেত্ৰীৰ স্বামীসহ 10জন লোকক। লকডাউনৰ ক্ষেত্ৰত অসম চৰকাৰে নিজাববীয়া কোনো নীতি নিৰ্দেশনা প্ৰদান নকৰে। কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনা মতে সামাজিক ব্যৱধানৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি এই লকডাউন বাহাল থাকিব। কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা নীতি নিৰ্দেশনা ৰূপায়ণ কৰোঁতে উপায়ুক্তসকলে সামাজিক ব্যৱধান বজাই ৰাখিব লাগিব। লকডাউন খোলা সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ যি নিৰ্দেশ আহিব সেই সম্পৰ্কে অহা 12 এপ্ৰিল তাৰিখে ৰাজ্য চৰকাৰৰ মন্ত্ৰী গোটৰ বৈঠকত অনুষ্ঠিত হ'ব আৰু সেই বৈঠকত লকডাউনৰ সম্পৰ্কত সিদ্ধান্ত লোৱা হ'ব। কোভিড-19ৰ চিকিৎসাৰ সৈতে জড়িত স্বাস্থ্য বিভাগ আৰু আৰক্ষী বিভাগৰ লোকসকলক প্ৰদান কৰা 50 লাখ টকাৰ বীমাৰ সুবিধাৰ দৰে ৰাজ্য চৰকাৰৰ অধীনস্থ অসম ৰাজ্যিক পৰিবহণ নিগম, শক্তি বিভাগকে ধৰি যিবোৰ বিভাগে প্ৰত্যক্ষভাৱে এই দিশত কাম কৰি আছে সেই বিভাগৰ বিষয়া কৰ্মচাৰীসকলকো এই বীমাৰ সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিকে ধৰি অসম চৰকাৰৰ আঁচনিৰ হিতাধিকাৰীসকলৰ প্ৰাপ্য আৰ্থিক সুবিধাসমূহ মাহে মাহে প্ৰদান কৰিবলৈ বিভাগসমূহে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰিছে। বৰ্তমান অসমত কৰোনাত আক্ৰান্ত ব্যক্তিৰ সংখ্যা 28 জনলৈ বৃদ্ধি পাইছে। হাইলাকান্দিৰ এজনৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰে। ব্যক্তিজন ছৌদি আৰৱ ভ্ৰমণ কৰি উভতি আহিছিল ঘৰলৈ। এই কথা টুইটাৰৰ যোগে জনাইছে হিমন্ত বিশ্ব শৰ্মাই। এতিয়া প্ৰতিদিনেই ৰাজ্যত বৃদ্ধি পাইছে কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। আজিৰ দিনটোলৈকে 28 জনলৈ বৃদ্ধি পালে কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। এইবাৰ হাইলাকান্দিৰ এজন ব্যক্তিৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি। ব্যক্তিজন ছৌদি আৰৱ ভ্ৰমণ কৰি উভতি আহিছিল ঘৰলৈ। এই কথা টুইটাৰৰ যোগেদি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আকৌ ভাৰতক ধমক দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। যদিহে ঔষধ নপঠিয়ায় তেন্তে ভুগিব লাগিব ভাৰতে এই পৰিণাম। হাইড্ৰক্সিক্ল'ৰকুইন ঔষধ মেলেৰিয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত এই ঔষধ ফলপ্ৰসূ বুলি কৈছে চিকিৎসকসকলে। এই ঔষধৰ জৰিয়তে কৰোনা ভাইৰাছত সংক্ৰমিত হোৱা বহুকেইজন ব্যক্তি কৰোনা ভাইৰাছৰ পৰা আৰোগ্য হোৱা দেখা পোৱা যায়। এই কথা আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে গম পাই ভাৰতক ধমক দিয়া বুলি জনা গৈছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল।